শুনিব কোনেনো এই জীৱনৰ বিননি, নীলাত আকাশৰ তলৰ বোকাৰ মাজত আমি বিচাৰি পাওঁ জীৱনৰ মাদকতা। নাই আমাৰ লিখা পঢ়া, তাৰ বাবে সমাজে অশিক্ষিত বুলি কৰে আমাক অৱহেলা। কেতিয়াবা তেতুফালি চিঞৰি ক'ব ইচ্ছা হয়, আমাৰো যে আছে হৃদয়ৰ গভীৰত ৰঙীন স্বপ্নৰ এক ৰঙীন কোঠালি। আমাৰো যে ইচ্ছা হয় আমাৰ ল'ৰা ছোৱালীৰ প্ৰতিভাসমূহ উজ্বলাই তুলিবৰ ৰঙীন মঞ্চ। কিন্তু দিন ৰাতি একাকাৰ কৰি খাটি খোৱা মানুহ আমি। নাই আমাৰ টকা পইচা, এয়ে আমাৰ জীৱন বিননি। হৃদয়ৰ গভীৰত এই কথাবোৰে বৰকৈ আমনি কৰে। সঁচাকৈ বুকুৰ তেজেৰে লিখিব পৰা হ'লে লিখি দিলোহেঁতেন আমাৰ ল'ৰা ছোৱালীৰ প্ৰতিভাসমূহ সমাজৰ ৰঙীন বহীখনত।